আমি মানে সহায় কৰিব তেনেকৈ নোৱাৰে যিটো পাৰোঁ কৰোঁ আৰু কাৰণ আমাৰো মন যায় তেনেকৈ কৰিবলৈ, কিন্তু আমি পইচা পাতি দিগদাৰি নোৱাৰোঁ। সেইটো কাৰণে ল'ৰাকেইটাৰ কাৰণে ভাল লাগিছে, ল'ৰাকেইটা ওলাই আহিছে। ল'ৰাকেইটাক মই অসংখ্য ধন্যবাদ দিছোঁ, কাৰণ জুবিন দাই যেনেকৈ আজি জুবিন দাই কি কৰিব নোৱাৰিলেহেঁতেন, কোটি কোটি টকাৰ মালিক হ'ব পাৰিলেহেঁতেন, কিন্তু মালিক নাই হোৱা। তেওঁ অকল দুখীয়া মানুহক সহায় কৰি ভাল পাইছে, সেইকাৰণে দুখীয়া মানুহক সহায় কৰি গৈছে। তেওঁ সেই আদৰ্শৰে আমিও জীয়াই থাকিব লাগে, আগুৱাই যাব লাগে। দুখীয়া মানুহ দেখিলে আমাৰ সহায় কৰিব লাগে, যিমানে পাৰে, যিমানটো পাৰে সিমানটো সহায় কৰিব লাগে। তো আপোনালোকক মই এইটো এটা অনুৰোধ থাকিলে অসমবাসী ৰাইজৰ ওচৰত, আপোনালোকে প্ৰত্যেকটো মানুহ ওলাই আহক। আপোনালোকৰতো আছে, বহুতৰ আছে, বহুতৰ নাই। থকা মানুহবিলাক ওলাই আহিব লাগে, আহি প্ৰতিটো মানুহক সহায় কৰিব লাগে। আমাৰ মন বহুত যায়, কিন্তু নোৱাৰোঁ, কাৰণ নিজৰ পৰিয়ালে চাম নে লোককে চাম, তেনেকুৱা কথা কিছুমান আহি যায়। কিছুমান তেনেকুৱা মানুহ আছে, বহুত কোটি কোটি টকাৰ মালিক আছে, কিন্তু কাকো এটকা নিদিয়ে। কোনো দুখীয়া মানুহবোৰ কিছুমানে খাবলৈ নাপায়, পিন্ধিবলৈ নাপায়, উৰিবলৈ নাপায়, থাকিবলৈ জেগা নাই, ভালকৈ ঘৰ এটা নাই। কিন্তু কিছুমান মানুহ আকৌ কোটি কোটি টকাৰ ওপৰত শুই আছে, তথাপিও কাকো দুটকা এটা দিবলৈ টান পায়। আপোনালোকে সেইবিলাক নকৰিব, দুখীয়া মানুহক সহায় কৰক। আমি আছোঁ দুদিনৰ কাৰণে, দুদিন থাকিম, কেইদিন থাকিম জীয়াই ইয়াত। দুদিনীয়া জিন্দগী আমাৰ, দুদিনৰ কাৰণে আহিছোঁ, দুদিন থাকিম পৃথিৱীত, আকৌ গুচি যাবগৈ লাগিব। টকা পইচা, ঘৰ সম্পত্তি এইবিলাক চব ইয়াতে পৰি থাকিব, কোনো লৈ যাব নোৱাৰে। অকল ইমানটো লৈ যাব পাৰিব, আপুনি কি কৰ্ম কৰিছে, কৰ্মখিনি লৈ যাব লগত, বাকী একো নাযায় লগত। আপোনালোকে নিজে চিন্তা কৰি চাব কথাটো হয়নে নহয়। আজি আমি হাঁহি কৰি টকা পইচা ঘটিছোঁ, এই পইচা পাতি কোনো কামত নিদিয়ে, কোনো কামতে নিদিয়ে, ক'লোঁ নহয় আপোনালোকক। তো সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকক, অসমবাসী ৰাইজৰ ওচৰত, আপোনালোকে লোকৰ অৱস্থাটোও চাব। এনেকুৱা মানুহ আছে, ব্যক্তি আছে, আপোনাৰ খাবলৈ নাপায়, শুবলৈ নাপায়, কাপোৰ কানি ভালকৈ এসাঁজ পিন্ধিবলৈ নাপায়, তেনেকুৱা মানুহো আছে এতিয়া দুনীয়াখনত। আপোনালোকে সেইবিলাক চাওক, সেইবিলাক চোৱা চিতা কৰক। অকল নিজৰ কথাই চিন্তা নকৰি লোকৰ কথা অকণমান চিন্তা কৰক, তেতিয়াহে আপোনালোকৰ হেৰিবিলাক হ'ব, গঢ় হৈ যাব। তো ধন্যবাদ, ভিডিঅ'টো ৰাখিছোঁ, ইমানতে সামৰিছোঁ। জয় অসম, জয় জুবিন দা।